নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী কোঁৱৰে মোৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই দেখাবলৈ লৈছোঁ, এয়া আমাৰ ঘৰলৈ আহিছে দুজন হাতী বাবা। আচলতে আমাৰ ঘৰৰ সন্মুখৰ গেটখন খুলিব পৰা নাই, যিহেতু চোতালত এখন ৰভা দি থোৱা আছে। সেইবাবে পদূলি মুখতে ৰৈছে আৰু মই তেওঁলোকৰ বাবে এটা অমিতা আৰু এটা ডাঙৰ তিয়ঁহ তেওঁলোকক খাবৰ কাৰণে দিছোঁ। আৰু যিহেতু আমাৰ ঘৰলৈ প্ৰায় হাতী বাবা আহে, আজি দুজন আহিছে। আমি দুইজনকে খাবলৈ দিছোঁ আৰু আনকালে চাউল খাবলৈ দিওঁ আগতে। আজি তেওঁলোকক মাউতজনে চাউল খাবলৈ দিবলৈ মানা কৰিলে আৰু মই মাউতজনৰ হাততে সামৰ্থ্য অনুযায়ী কিবা এটা মূল্য দিছোঁ তেওঁলোকক কল কিনি দিবৰ কাৰণে। আপোনালোকৰ ঘৰলৈ বাৰু এনেকৈ হাতী বাবা আহেনে আপোনালোকে জনাবচোন। আৰু মোৰ এই ভিডিঅ'টো চাই কেনে পালে জনাব। মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই। তেতিয়াহে মই আগলৈ এনেকৈ ভিডিঅ'বিলাক আপোনালোকক দি থাকিব পাৰিম। ধন্যবাদ।